আজি আলোচনা কৰিম 5b-ৰ 11 নম্বৰটো আছে গতিকে আমি আগৰ ভিডিঅ'টো 10 নম্বৰটো লৈ আলোচনা কৰিছিলো এতিয়া 1 নম্বৰ 11 টোৰ পৰা আমি আলোচনা কৰো 3^5 x^7 y^9 z^12 divided by x^6 y^5 3^7 z^2 গতিকে হৰণ থাকিলে আমি গম পাইছো সূচকবোৰ আমি হতে কি বিক কৰিব লাগে তেনেকৈ 3^5 ইয়াত আছে 3^7 গতিকে দুইটাৰ পৰা কি হ'ব 3 টো কমন আছে যেটা 5 ৰ পৰা আমি হাতটো বিক কৰিলো তেনেকৈ x ৰ হাত আছে ইয়াত তলত আছে x = 6 তো 7 - 6 y^9 আৰু y^, ইয়াত আছে 5 গতিকে 9 - 5 তেনেকৈ z^12 আৰু ইয়াত আছে 2 গতিকে 5 ৰ পৰা হাত বিক হলে 2 হ'ব -2 7 ৰ পৰা 6 বিক হলে 1 হ'ব 9 ৰ পৰা 5 গলে 4 12 over 2 গলে 10 আমি 3^-2 লিখিব পাৰো 1/3 স্কয়াৰ x আহিব ইয়াত y^4 z^10 তো 3 স্কয়াৰ লিখিব পাৰো 1/9 আনসার হ'ব 1/9 x y^4 z10 একেবাৰে ইজি তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা 12 টো আছে -24 l^5 m^6 n^9 p divided by 3l² m^5 n ইয়াত আমি কি কৰিলো 3/24 কলাহৰি কৰিলো পালো কিমান 8 3/24 হৰণ কৰিলে আমি পাম 8 তাৰ পিছত আমাৰ এটা কি কৰিব লাগিব হৰণ হৈছে গতিকে আমি কি সূচকবোৰ আমি কি কৰিব লাগিব বিক কৰিব লাগিব তেনেকৈ বিক কৰিছো 5 ৰ l ত আছে 5 আছে ওপৰত তলত আছে 2 এনেকৈ বিক কৰিছো গতিকে m ত আছে 6 m ত 5 আছে তলত গতিকে 6 বা 5 বিক কৰিছো হৰণ হলে গতিকেটা বিক কৰিছো আনসাৰটো পাইছো -8l³ m^1 কাৰণ 6 পৰা 5 গলে 1 n8 p 9 by গলা সেখানে 8 পাতিছো ইয়াত আনসাৰটো হ'ব এইটো -8l³ m n^8 p 13 ত আছে -mx^4 y³ z^7 এটা আছে তলৰ -4/3 m x y z^2 এটা আমি মাইনাসে কটা কাটি গলো আৰু m কটা কাটি কৰিলো থাকিলে কিমান 3/4 3 টো ওপৰলৈ যাবগে এখানে 3/4 হ'ব কাৰণ ইয়াত কি আছে হৰণ আছে হৰণ 3 টো ওপৰলৈ যাব ওপৰলৈ যাবগে গতিকে 3 টো ওপৰলৈ গল 4 টো তলত থাকিলে এনেকৈ বাকিবোৰ কি কৰিছো বিক কৰিছো সূচকবোৰ 4 আছে ইয়াত 4 আছে ইয়াত আছে 1 গতিকে 4 বা 1 বিক কৰিছো ইয়াত আছে y3 আছে 3 পাতিছো তাৰ পৰা ইয়াত কি আছে 1 আছে গতিকে 3 - 1 তেনেকৈ z7 আছে ইয়াত 2 আছে 7 - 2 এটো আনসাৰ বুজি পাইছা নিশ্চয় 14 to h আমি ইয়াত কি আছে ওপৰগিটা পূৰণ হৈছে গতিকে আমি সূচকবোৰ আমি কি কৰিম যোগ কৰিম ইয়াত আছে প্ৰথম চাই ল'ব লাগিব কাৰণ ইয়াত আছে হোল টু দি পাৱাৰ 4 আছে গতিকে আমি ইয়াত প্ৰত্যেক কৰে সূচকবোৰ লগত আমি কি 4 টো পূৰণ কৰিম তেনেকৈ 3 4 গুণ 12 হৈছে 4 4 গুণ 16 আছে 20 স্কয়াৰ আছে 2 4 গুণ 8 হ'ল পূৰণ তেনেকৈ 3 ইয়াত 3 এটো 3^5 হ'ব 1 আছে একে যদি 5 ৰ পূৰণ কৰো আমি কিমান 5 পাম যদি 3 5 গুণ 15 ইয়াত হ'ব 5 5 গুণ b^25 তেনেকৈ এটো হেভাকে কৰিছো তাৰ পিছৰ লাইনটো কি কৰিছো 2^12 ইয়াত এটা চোৱা a^15 আৰু a^15 এটো তলে ওপৰে কটা কটি যাব গতিকে আমি নেক্সট লাইনত এখানে পটা নাই 2^12 a^16 একে আছে b^8 আৰু ইয়াত কি আছিল এটো পূৰণ হৈছে পূৰণ হলে আমাৰ কি হ'ব সূচকবোৰ যোগ হ'ব b^8 আছে ইয়াত আৰু ইয়াত আছে কিমান 25 গতিকে 8 + 25 আৰু 3^5 টো ইয়ালে আহিলে তাৰ তলত আছে কিমান 3³ a³ b^এটো 12 কেনেকৈ হ'ল ইয়াত আছে 9 আৰু এটো কি হ'ব এটো কিউব হ'ব দেই এটো কিউব কাৰণ b ইয়াত 1 আছে 1 ৰ লগত 3 পূৰণ কৰিলে হ'ব 3 গতিকে চোৱা ইয়াত 12 কেনেকৈ হ'ল b^9 9 এ পূৰণ হৈছে গতিকে যোগ হ'ব 9 যদি 3 ৰ লগত যোগ হয় কিমান হ'ব 12 হ'ব এখানে b^12 লিখিছো আৰু আমি 4³ লিখিব পাৰো 2^6 কাৰণ কেনেকৈ লিখিব পাৰো
4 কিউব আমি 4 লিখিব পাৰোঁ 2 স্কয়াৰ আৰু কিউব গতিকে আমি লিখিব পাৰোঁ 2 3 গুণ 2 to the power 6 আনসার হ'ব 2 to the power 6 সেখানে আমি লিখিছো 4 কিউব মানে 2 to the power 6 লিখিছো তাৰ পিছত এটা আছে 2 to the power 12 12 ৰ পৰা এটা 6 বিয়োগ কৰিছো যিভাগে আছে আমি হুসকে ঘাটব এবোৰ বিয়োগ কৰিছো a to the power 16 আছে 16 ইয়াত আছে কিমান 3 আছে গতিকে 16 ৰ পৰা 3 বিয়োগ কৰিছো তেনেকৈ 3 to the power 5 আছে ইয়াত 5 minus 3 কৰিছো আৰু b to the power 8 আৰু 25 যোগ কৰিলে হ'ব কিমান 33 হ'ব গতিকে আমি 33 পাইছো আৰু ইয়াত তলত আছে কিমান 12 গতিকে আমি -12 কৰিছো তাৰ পিছত 12 পৰা 6 গলে 6 5 ৰ পৰা 3 গলে 2 16 ৰ পৰা 3 গলে 13 হ'ব আৰু 33 পৰা 12 গলে 21 2 to the power 6 মানে 64 3 স্কয়াৰ মানে 9 a to the power 13 মানে a to the power 13 b to the power 21 এই দুটা পূৰণ কৰিলে হ'ব 576 বাকি ৰাখ 21 তাৰ পিছত 15 নম্বৰ লৈ আহিছো একেবাৰে শেষৰ কোৱেশ্চনটো ইয়াত তোমালোকৰ xy স্কয়াৰ হোল স্কয়াৰ আৰু yz স্কয়াৰ হোল কিউব zx স্কয়াৰ হোল টু দি পাৱাৰ 4 ক x কিউব y কিউব z কিউবে হৰণ কৰা আৰু ভাগফল সত্যাপন কৰিবলৈ কৈছে কোৱেশ্চনটো মই সম্পূৰ্ণ লিখা নাই তোমালোকে কিতাপত চাই লবা ইয়াত কি কৰিবলৈ কৈছে প্ৰথম হৰণ কৰিবলৈ কৈছে ইয়াত হৰণ কৰিলে প্ৰথম কি হ'ব চোৱা এটো আমি ইয়াত হোল হৈ আছে গতিকে ইয়াৰ প্ৰত্যেকটো লগত 2 এটা পূৰণ হ'ব x এ x স্কয়াৰ কৰিলে x স্কয়াৰ হ'ব y স্কয়াৰ লগত 2 পূৰণ হ'লে কিমান 4 হ'ব তেনেকৈ বাকি কিটা এইভাগে কৰিছো y কিউব ইয়াত 3 এটা পূৰণ হৈছে গতিকে y কিউব z 6 2 3 6 বাকি ৰখ কি হৰণ এটো পাতিছো এতিয়া কি হৈছে এটা পূৰণ হৈছে গোটেই সংখ্যা কেইটা কি আছে পূৰণ হৈছে পূৰণ হলে আমি কি কৰিম হুসক আমি কি যোগ কৰিম x2 আছে আৰু ইয়াত আছে ইমান 8 গতিকে 2 + 8 তেনেকৈ y to the power 4 আছে আৰু ইয়াত আছে y কিউব গতিকে 4 + 3 তেনেকৈ আছে z6 আৰু z4 গতিকে z6 + 4 হৰণ x কিউব y কিউব z কিউব তাৰ পিছত 2 8 10 4 3 7 6 4 10 হৰণ x কিউব y কিউব z কিউব এতিয়া আমি চাও কি হল এতিয়া আমাৰ কি আছে হৰণ আছে গতিকে আমি কি কৰিম ঘাটবোৰ বিয়োগ কৰিম এটো মানে কেনেকুৱা হৈছে y to the power 7 z to the power 10 x কিউব y কিউব z কিউব এটো হিচাপত আছে গতিকে আমি কি কৰিম এই ঘাটবোৰ আমি বিয়োগ কৰিম তলৰ পৰা ওপৰৰ পৰা তলৰটো বিয়োগ কৰিম 10 ৰ পৰা 3 গলে 7 হ'ব এনে 7 বিয়োগ 3 হ'ব কাৰণ 7 আছে ইয়াত এই y to the power 7 আছে y to the power 3 হ'ব এই z to the power 10 আছে minus z to the power 3 আছে তলত গতিকে 10 - 3 আনসাৰটো বলো কিমান x to the power 7 y to the power 4 z to the power 7 এতিয়া আমি চাম সত্যাপন কৰি আমি একে পাইছো নে নাই পহেটো আমি চাম আমি সত্যাপন কৰি চাম আমি x to the power 7 y to the power 4 3 to the power 7 আমি যেটো পাইছিলো ভাগফল তাৰ লগত x কিউব y কিউব z কিউবটো আমি পূৰণ কৰি চাম তেনেকৈ আমি পূৰণ কৰি চালো তেনেকৈ x 7 আছে ইয়াত আছে x3 7 + 3 আৰু y to the power 4 + 3 আছে 4 + 3 y 4 আছে ইয়াত আছে 3 গতিকে y 4 + 3 z 7 আছে ইয়াত z 3 গতিকে 7 + 3 আৰু ইয়াত প্লাস ক্লিয়াৰ হৈছে সংখ্যা কিটা কি আছে পূৰণ হৈছে আমি আনসাৰটো পালো 7 + 3 10 4 + 3 7 7 + 3 = 10 এটো আমি পাইছো এতিয়া আমি xy স্কয়াৰ হোল স্কয়াৰ আমি ইয়াৰ আনসাৰটো পাম এটো পাম নে আমি এটো চাইছো আমি এটো চাই গম পালো যে x স্কয়াৰ y to the power 4 y কিউব z to the power 6 to the power 4 x to the power 8 কাৰণ ইয়াত গোটেই কিটা 4 টো এই গোটেই সংখ্যাটোৰ লগত হোল হৈ পূৰণ হৈছে আমি তেতিয়া আমি পাম চোৱা 2 এ x এৰ লগত পূৰণ কৰিলে হ'ব 2 + 8 আৰু y 4 কাৰণ পূৰণ হৈছে আমি হুসক যোগ কৰিম y 4 আছে ইয়াত আছে 3 z 6 আৰু ইয়াত আছে z4 গতিকে আমি পালো x10 y to the power 7 z to the power 10 আমি এটো যেটো পাইছো এটো আমি একেটা পাইছো গতিকে আমি এটো সত্যাপন কৰি দেখুৱা হল এটো আসলে একেবাৰে শেষৰ কোৱেশ্চনটো ইয়াৰ পিছত আমি 5C খিনি আলোচনা কৰিম যিখিনি আছে তোমালোকে ভিডিওটো বুজি পালানে কমেন্ট কৰি জনাবা ধন্যবাদ